বন্ধুসকল ভালে আছেনে? নিশ্চয় ভালে আছে চাগে। নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ গাঁৱৰ পুৰণা ঘৰলৈ আহিছোঁ। এইটো দেখিছে আমাৰ গাঁৱৰ ঘৰৰ সন্মুখতে এটা পুখুৰী আছে, ইয়াতে মাছো আছে। এইটো আমাৰ মোৰ বেক চাইডে দেখিছে, এইটো আমাৰ পুৰণা ঘৰ। এয়া দেখিছে সোণগুটি পথাৰৰ পৰা চপাই আনি ঘৰত ৰখা হৈছে। এইখিনি চোতালত নি মৰণা হিচাপে মাৰিব লাগিব, তাৰপিছতে মেলত কুটাম, তাৰপিছতে আমি ভাত মুঠি খাবলৈ পাম। বহুত কষ্ট। এইফালে চাওক, মই চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকে। হাৰিয়ালি হাৰিয়ালি হৈ আছে গাঁৱৰ পৰিৱেশ। মই আহিছোঁ এতিয়া বিশেষ কাৰণত, কাৰণটো আপোনালোকে নাজানে, মই কৈছোঁ। যিহেতু মই ধান কুটাবলৈ আহিছোঁ, যিহেতু আমাৰ গাঁৱত খেতি আছে, গতিকে মই আজি ভঁৰালত ধান ভৰাবলৈ আহিছোঁ। ব'লক মই আপোনালোকক আমাৰ ভঁৰালটো দেখাম। বৰ ডাঙৰ ভঁৰাল নহয়, সৰু ভঁৰাল যিহেতু। খোলা এতিয়া যিহেতু মই ভঁৰালৰ ভিতৰত আছোঁ, চাওক মোৰ ধান ফুল হৈ গ'ল। এনেকৈ মই 2 বস্তা ধান ভৰাইছোঁ। এতিয়া মেললৈ দেখিছে আপোনালোকে, মই বৰ্তমান আমাৰ গাঁৱৰে এটা ৰাইচ মিলত আছোঁ। হয়, নমস্কাৰ। তোমাৰ নামটো এবাৰ কৈ দিয়া। মোৰ নাম ৰুবুল বৰা। মই মানে এই এটা ডাঙৰ ৰাইচ মিল, এইটো মই মানে চলাওঁ। আপোনাৰ কাৰেণ্টটো লাগিব, ফটি কাৰেণ্ট সেইখন বোৰ্ড দেখিছে আপোনালোকে। সেইখন বোৰ্ড ন, আপোনাৰ বস্তাৰে ধান বাকি দিয়া হয়। ইয়াৰ পৰা ধানটো গৈ এই বাতি বেল দেখিছে নহয়, হয়, এই বেলেৰ যোগেদি ধানটো লৈ যায়। গৈ নহয় এই চালনীখনে চালনি তাত খেৰ লাগি থকা দেখিছে, জাবৰ জোঁথৰবোৰ তাত পৰে, গৈ পেলাই ধানটোৱে তলে দি আহে। আহি পেলাই আপোনাৰ এই দেখিছেনে ফুটাটো, মই যেনেকৈ তাত বিল দেখাইছিলোঁ, তেনেকৈ বেলেৰ যোগেদি আহি বস্তুটো ইয়াত পৰে। আচ্ছা, ইয়াত 2টা চকৰি আছে ইয়াৰ ভিতৰত। এই চকৰিকেইটা এনেকৈ টানি দিলে আপোনাৰ বাকলিটো ফাট খাই যায়। বাকলিটো এইটো খুটা দেখিছে নহয়, এই খুটাটোৱেদি বাকলিটো গৈ তাত পৰেগৈ। যিটো ফলীয়া বাকলিটো, এইখন মন্ত্ৰ, এইখন আচ্ছা, এইখন মানে চালনি, ইয়াত বাকলিটো ফালি দিয়া হয়। ফলাৰ পিছত ইয়াত মানে চালে বস্তুটো, এনেকৈ চালে, চলাৰ পিছত এই চালনীখন হিলি থাকে ন, হিলি থাকে মানে এনেকৈ জাক্কা মাৰি ক'ত পৰে? ইয়াত পৰে, ইয়াত পৰে। আচ্ছা, এইডোখৰত পৰে। এইদি গৈ পেলাই এইটো দেখিছে নহয়, ওপৰত ইয়াৰ পৰা গৈ আপোনাৰ ইয়াত পৰে, যিটো আপোনাৰ বাকলি ফালে চাউলটো ইয়াত পৰে। পলিচ কৰে, য'ত আমাৰ চাউলটো চফা হয়। এই তলত আপোনাৰ পলিচটো কৰে, আৰু এইফালে গৈ আপোনাৰ চাউলটো যায়। গৈ পেলাই এইটো দি দেখিছে নহয়, এই খুটাটোৱেদি আহি ইয়াত চাউলটো কৰে। আচ্ছা, ইয়াতে চাউলটো আমি ধৰোঁ। পথাৰৰ পৰা সোণগুটি চপাই এনেদৰে ৰাইচ মিলত ধানটো তৈয়াৰ কৰি আমি চাউলকেইটা উলিয়াই ভাত মুঠি খাওঁ। ধন্যবাদ ভাইটি, তোমালৈ মৰম থাকিলে। আৰু মোৰ চেনেলটোৰ বিষয়ে অকণমান কৈ দিয়া, যিহেতু মোৰ নতুন চেনেল। মোৰ ভাইটিক দাদাই যিটো চেনেল ইউটিউবত খুলিছে, আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব, আৰু লগতে তলত যে এটা বুটাম থাকে টিপি দিব, আৰু ভিডিঅ'খিনি মোৰ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। নিজৰ পথাৰৰ ধান মৰণা মাৰি মেলত কুটুৱাই চাউল মুঠি খোৱা আনন্দটো সুকীয়া। দোকানৰ পেকেটৰ চাউলৰ লগত কেতিয়াও নিমিলে। পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়ালৈ আহোঁ, বাই বাই।